مولاي صل وسلم دائما ابدا على حبيبك خير الخلق كلهم محمد سيد الكونين والثقلين محمد سيد الكونين والثقلين والفريق Hello everyone, মই Sahid আৰু মোৰ ইউটিউব চেনেল সাইড ব্লগলৈ আপোনালোক সকলোকে দিল সে ওয়েলকাম। প্ৰায় দুমাহমান ভিডিঅ' দিয়া নাই, দুমাহৰ পাছত আকৌ লগ পাইছোঁ আপোনালোকক। আৰু মোৰ ছেমিষ্টাৰ এক্সাম খতম হ'ল আৰু মই ঘৰত আহিলোঁ, গতিকে ব্লগিং ষ্টাৰ্ট কৰিছোঁ এতিয়া। চ' আপোনালোকে থাম্বনেইলখন দেখি গম পাইছেই, যোনখন থাম্বনেইল দিছোঁ থাম্বনেইলখন দেখি গম পাইছেই যে ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ। কালি ৰাতি আমাৰ মছজিদত নহয় মানে মাদ্ৰাছাত, যোন আমাৰ ইছলামিক মানুহসকলে গম পায় মাদ্ৰাছা কিবোৰ হয়, মাদ্ৰাছাত কালি জিকিৰ জাৰি প্ৰগ্ৰেম পাতিছিলে। আৰু বহুত দিনৰ মূৰত পাতিছে, মানে আগতে হৈছিলে, মানে আগৰ যেতিয়া বহুত বছৰ আগতে, আজিকালি এই পৰম্পৰাটো নাইকিয়া হৈ গৈছে। গতিকে বহুত বছৰ মূৰত আমিতো এইবোৰ দেখাই নাই, গতিকে কালি পাতিছে মাদ্ৰাছাত। জিকিৰ আৰু জাৰি, জিকিৰটো এটা বেলেগ বস্তু আৰু জাৰিটো এটা বেলেগ বস্তু। গতিকে বহুতে বুজি নাপায় জিকিৰ আৰু জাৰি মানে কি। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাম জিকিৰ কি হয় আৰু জাৰি কি হয়। আপোনালোকে চাই থাকিব। সুদূৰ বাগদাদৰ পৰা যেতিয়া আজান পীৰ আমাৰ অসমত আহিছিলে, আৰু তেতিয়াৰ পৰাই অসমত জিকিৰ আৰু জাৰি আৰম্ভ হ'ল, তেতিয়াৰ পৰাই চলি আহিছে এই পৰম্পৰাগত অনুষ্ঠান। গতিকে জিকিৰ হৈছে কোনো ধৰ্মৰ লগত ভেদাভেদ নাই, সকলো মিলা প্ৰীতিৰে সকলো যাতে থাকক, তাৰ ওপৰতে লৈ জিকিৰ আৰু জাৰি আজান পীৰে আৱিৰ্ভাৱ কৰিছিলে। আৰু জিকিৰ ইয়াত পৰিৱেশন কৰিব আপোনালোকক মই আগৰ ভিডিঅ' এটাত দেখাইছিলোঁ যে আমাৰ ইয়াৰ লখিমপুৰ জিলাৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা লাভ কৰা মহম্মদ মুজিবুৰ ৰহমান চাহাব, তেওঁ ওৰফে ভদিয়া কাই, আৰু তেওঁ জিকিৰ পৰিৱেশন কৰিব। জিকিৰ আৰু জাৰি বহুত ধুনীয়া পৰিৱেশন কৰে। আমাৰ ইয়াত তেওঁৱেই আছে যি নেকি তেওঁৱে বহুত ধুনীয়া জিকিৰ জাৰি পৰিৱেশন কৰে। গতিকে আপোনালোকে সকলো চাব জিকিৰ কি হয়, জাৰি কি হয়, আৰু জাৰিটো এটা বেলেগ বস্তু, সেইটো আৰু ইণ্টাৰেষ্টিং হ'ব। গতিকে আপোনালোকে চাই থাকক। গতিকে ব'লক আমি পোনে পোনে মহম্মদ মুজিবুৰ ৰহমান চাহাবৰ জিকিৰ জাৰি অনুষ্ঠান পৰিৱেশন কৰোঁ। তো গাইজ, এয়া হৈছে জিকিৰ, জাৰি নহয় হা, এইটো হৈছে অনলি জিকিৰ। গতিকে আপোনালোকক এইটো বোলে জিকিৰ দেখাইছোঁ মহম্মদ মুজিবুৰ ৰহমান চাহাবৰ জিকিৰটো কেনেকুৱা হয়। গতিকে আপোনালোকে দেখিছে যোনজন পাগুৰি মাৰি আছে তেওঁৱে হৈছে মাইকটো আগত লৈ তেওঁৱে হৈছে মুজিবুৰ ৰহমান চাহাব। জিকিৰ জাৰি পৰিৱেশন কৰি থকাৰ মাজতে আমাৰ মাদ্ৰাছাত মেডিয়া আহিলে। গতিকে আমাৰ মছজিদৰ ইমাম চাহাব আলহাজ মহম্মদ আব্দুল ৱাকিল চাহাবে মিডিয়াৰ আগত দুআষাৰ কথা ক'ব। গতিকে এই কথা জিকিৰ জাৰিৰ ওপৰত হ'ব আৰু জেহাদীসকলৰ বিষয়ে অলপ ক'ব। গতিকে আমি তেখেতৰ গুৰুত্বপূৰ্ণ কথাখিনি আমি শুনি লওঁ। গতিকে ব'লক আমি তেওঁৰ অনুষ্ঠানটো এতিয়া
উপভোগ কৰোঁ। পুৱাৰ ভাগত কণ কণ মইনাসকলক ধৰ্ম কেনেকৈ পালন কৰে, ধৰ্মই কি শিকায়, শিশু অৱস্থাত কেনেদৰে ধৰ্মক লৈ পেলাই দেশৰ উন্নতি হকে, ৰাজ্যৰ উন্নতি হকে কাম কৰিব পৰা যায়, সমাজৰ লগত কেনেদৰে মিলিজুলি থাকিব পৰা যায়। পাছত আমাৰ প্ৰফেট মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ যি নাতি ইমাম হাছান আৰু হুছাইন ৰাদিয়াল্লাহু তাআলা আনহু কাৰবালাৰ প্ৰান্তৰত শ্বহীদ হৈছিল আৰু এই শ্বহীদৰ পাছত তাৰ পৰাই গোটেই বিশ্বত যেতিয়া ইছলাম ধৰ্ম বিয়পে তেতিয়া সদূৰ বাগদাদ চহৰৰ পৰা শ্বাহ মিৰাণ আজান ফকীৰ শ্বাহ আহিছিল আমাৰ অসমলৈ। তেতিয়া অসমৰ হাজো হৈ মঙলদৈ হৈ শিৱসাগৰত থিতাপি লৈছিল আৰু শিৱসাগৰতে তেখেতৰ সমাধিস্থ আছে। আৰু সেই সময়ৰ মুছলমানসকলক শংকৰদেৱৰ লগত সংগতি ৰাখি জাৰি আৰু জিকিৰৰ মাধ্যমেৰে সমিল মিলৰ ওপৰত হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান সকলো যে এক আল্লাহৰেই সৃষ্টি আৰু সকলোৰ মাজত যে ভাতৃত্ববোধ, শান্তি সম্প্ৰীতি বজাই ৰাখিব লাগে, এই লৈ তেখেতে জিকিৰ জাৰিৰ মাধ্যমেৰে ধৰ্মৰ প্ৰচাৰ কৰিছিল। আৰু সেই জিকিৰ জাৰিক আমি আজিও পৰম্পৰা হিচাপে জীয়াই ৰাখিবৰ বাবে এই আছুৰাৰ লগত সংগতি ৰাখি আমি এই হেনচুৱা মক্তবৰ কণ কণ মইনাসকলৰ দ্বাৰা, যুৱকসকলৰ সহযোগত, মা মুৰব্বী আই মাতৃসকলৰ সহযোগত এই অনুষ্ঠানটি অনুষ্ঠিত কৰি আমি অসমৰ সমূহ জনসাধাৰণক জনাই দিব বিচাৰোঁ যে আমি মুছলমান, আমাৰ মুছলমানৰ মাজত কোনো ভেদাভেদ নাই, আমাৰ মাজত কোনো জেহাদীৰ প্ৰশ্ৰয় নাই। গোটেইখিনি দেখুওৱা সম্ভৱ নহয় গাইজ, ভিডিঅ' বহুত দীঘল হৈ যাব, ক্ষমা কৰিব। আৰু এতিয়া বহুত মানুহ আহিছে, এটা ধুনীয়া আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে, গতিকে আপোনালোকে চাই থাকক। مولاي صل وسلم دائما ابدا على حبيبك خير الخلق كلهم محمد سيد الكونين والثقلين محمد سيد الكونين والثقلين والفريقين من غرب ومن عجم চ' গাইজ, এয়া আছিল অনলি জিকিৰ, অকল জিকিৰ আছিল। তাৰপৰা এতিয়া আমি জাৰি শুনিম। এয়া আছিল আপোনালোক জিকিৰ পৰিৱেশন কেনেকৈ কৰালে দেখালোঁ, আৰু এতিয়া আপোনালোকে চাব জাৰি কেনেকুৱা হয়। এইটো বেছি ইণ্টাৰেষ্টিং হ'ব। আৰু যিহেতু জিকিৰ হৈছিলে মছজিদৰ মাদ্ৰাছাৰ ভিতৰত, কাৰণ জেগাটো সৰু কাৰণে মাদ্ৰাছাৰ ভিতৰত প্ৰব্লেম হ'ল, আৰু এতিয়া জাৰিৰ কাৰণে সকলো বাহিৰত ওলাই আহিছে। এতিয়া বাহিৰত হ'ব আমাৰ জাৰি গোৱাৰ লগে লগে নাচিব, মানে হাততালি মাৰিব, নাচিব। এদিনৰ পৰা চলি অহা এটা পৰম্পৰাগত অনুষ্ঠান আগবঢ়াব। গতিকে আপোনালোকে এই জাৰিটো চাওক কেনেকুৱা। তো ব'লক আমি এই অনুষ্ঠানটোলৈ আগবাঢ়োঁ। জাৰি গাবৰ কাৰণে মহিবুৰ ৰহমান চাহাবক বাহিৰলৈ লৈ অহা হৈছে, কাৰণ মাদ্ৰাছাৰ ভিতৰত জেগাটো সৰু, আৰু এতিয়া বাহিৰত জিকিৰ জাৰি পৰিৱেশন কৰা হ'ব। গতিকে আপোনালোকে চাই থাকক। محمد سيد الكونين والثقلين
محمد سيد الكونين والثقلين والفريقين من غرب ومن عجم والفريقين তো গাইজ আপোনালোকে দেখিলে জিকিৰ জাৰি প্ৰগ্ৰেম জিকিৰ কি হয় জাৰি কি হয় গতিকে বহুতৰ কনফিউজ হৈ আছিলে গতিকে এইটো ক্লিয়াৰ হ'ল আপোনালোকৰ জিকিৰ জাৰি প্ৰগ্ৰেম কি হয় আগৰ পৰম্পৰাগত এটা অনুষ্ঠান এইটো আজিকালি নাইকিয়া হৈ গৈছে আপোনালোকে জীয়াই ৰাখিব চেষ্টা কৰক এই অনুষ্ঠানটো যাতে সকলোৱে আমি এই অনুষ্ঠানটো জীয়াই ৰাখিব পাৰোঁ যে ইমান ধুনীয়া এটা আগৰ পৰম্পৰাগত অনুষ্ঠান গতিকে নাইকিয়া হ'লে আমাৰো বেয়া লাগে গতিকে আমি এইবোৰ আগতে দেখা নাছিলোঁ এইবাৰ ফাৰ্ষ্ট দেখিছোঁ গতিকে বহুত বেছি ভাল লাগিছে দেখি আৰু মুজিবুৰ ৰহমান চাহাবৰ জিকিৰ জাৰি ইমান ধুনীয়া কণ্ঠৰে গাই এতিয়া এটা আহাৰ ব্যৱস্থা কৰা হৈছে ৰাতি গতিকে আপোনালোকে চাওক জিকিৰ জাৰি প্ৰগ্ৰেমটো যেনেকৈ আগৰ পৰম্পৰাগত হয় আগৰ পৰা চলি অহা এটা অনুষ্ঠান আৰু গতিকে সেই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আগৰ এটা মানে চলি অহা আহাৰ গতিকে আপোনালোকক সেইটো দেখুৱাম আৰু একো কোনো ধৰণৰ ইয়াত ভাত চাত খুওৱা নহয় তো গাইজ ফাইনেলি জিকিৰ জাৰি প্ৰগ্ৰেম শেষ হ'ল আৰু এতিয়া খানা ব্যৱস্থা কৰা হৈছে খানাটো কৈ দিয়া কি আছে খানা আমাৰ একদম পূৰা পৰম্পৰাগত মানে এবিধ খানা দিয়া হ'ব আৰু মানে আমি এতিয়া গ্ৰহণ কৰিম আশা কৰোঁ আপোনালোকেও নাই খোৱা মোৰ মতে কিন্তু মইতো এইবাৰ ফাৰ্ষ্ট টাইম ট্ৰাই আৰু তুমি ফাৰ্ষ্ট টাইম এইটো আমি কি এইটো এতিয়া নকওঁ চাওঁ দেখিলে গম পাওঁ বহুত ইণ্টাৰেষ্টিং তো গাইজ এতিয়া খোৱা আহাৰ হৈছে এয়া গাভী পিঠা মানে হৈছে পিঠাগুড়িৰে উখোৱা পিঠা বনোৱা হৈছে যোনটো উখোৱা পিঠা বুলি কোৱা হয় আৰু লগত গাভী তৰকাৰী আৰু এইটোৱে হৈছে গাভী তৰকাৰী আৰু লগত পিঠা দিয়া হ'ব উখোৱা পিঠাটো তো গাইজ এইটো হৈছে ফাইনেলি গাভী পিঠা উখোৱা পিঠা দিয়া হৈছে পিঠাগুড়িৰে আৰু লগত গাভী তৰকাৰী এইটো অসমীয়া থলুৱা খাদ্য কোৱা কেনেকুৱা লাগিছে কোৱা মজা চুইট পূৰা ন পূৰা মজা ৰখিব গাইজ মই এবাৰ টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে